আজি আমি পিটু চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 6 পৰা কুৱেশ্যন নম্বৰ 12 লৈকে ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 6 টো চাম। এডাল তামৰ তাঁৰৰ ব্যাস 0.5 মিলিমিটাৰ আৰু তাৰ ৰোধকতা 1.6 × 10⁻⁻8 ওম মিটাৰ। 10 ওম ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব? ইয়াত আমাক কৈছে যে ৰোধ কিমান হয় 10 ওম। তেতিয়াহ'লে প্ৰথমতে আমি কি কৰিম, তাঁৰডালৰ দৈৰ্ঘ্য L উলিয়াই ল'ম। আমি জানো যে R = ρL/A। ইয়াত ৰৌ দিয়া আছে 1.6 × 10⁻⁻8, আৰৰ ভেলু দিয়া আছে 10 ওম আৰু ডি দিয়া আছে 0.5 mm বা মিলিমিটাৰ। ইয়াক যদি আমি মিটাৰলৈ কনভাৰ্ট কৰোঁ তেতিয়াহ'লে হ'ব 0.0005 মিটাৰ। ইয়াৰ পৰা আমি এৰিয়া উলিয়াই ল'ম। এৰিয়াৰ ফৰ্মুলা আমি দুটা পাইছোঁ, এটা হৈছে পাই r স্কোৱাৰ বা পাই d/2²। এতিয়া যিহেতু ডিৰ ভেলু আছে আমি ডাইৰেক্ট ইয়াত আমি ডিৰ ভেলু পুট কৰিব পাৰোঁ আৰু এৰিয়া উলিয়াব পাৰোঁ। এৰিয়াৰ যিটো ফৰ্মুলা হয় সেইটো যদি আমি ডাইৰেক্ট ইয়াত ফৰ্মুলাত পুট কৰোঁ তেতিয়াহ'লে আমি কিমান পাম? ইয়াত R দিয়া আছে 10 আৰু এৰিয়াৰ কাৰণে আমি এই পাৰ্টটো কনচিডাৰ কৰিম। আমি কি কৰিম, এৰিয়াৰ পাই কাৰণে 3.14 লিখিম আৰু d/2² কাৰণে আমি ডিৰ ভেলুটো ইয়াত পুট কৰিম 0.0005 / 2 হোল স্কোৱাৰ আৰু তলত ৰ'ৰ ভেলুটো বহিব 1.6 × 10⁻⁸। এতিয়া আমি গোটেইটো একেলগে কেলকুলেট কৰিম। তো ওপৰত কিমান থাকিব 10 × 3.14 আৰু যদি আমি 0.0005 ইয়াক যদি আমি স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 25 × 10⁻⁸ পাম। 2 স্কোৱাৰ কৰিলে আমি 4 পাম। 4টো তললৈ গুচি আহিব। তলত অলৰেডি 1.6 × 10⁻⁸ আছেই, গতিকে আমি 10⁻⁸ 10⁻⁸ আমি কি কৰিব পাৰোঁ, কেনচেল কৰিব পাৰোঁ। বাকী থাকিলে কি 10 × 3.14 × 25 / 4 × 1.6 আৰু ইয়াক তোমালোকে কেলকুলেটৰত চাবা, ইয়াৰ ভেলু পাবা 122.65। এইটো হৈছে কি এলৰ ভেলু। তো এতিয়া আমি কি কৰিম, তাৰ নেক্সট পাৰ্টটো চাম। যিহেতু আমাৰ প্ৰথম কুৱেশ্যনৰ ফাৰ্ষ্ট পাৰ্টটোত আমাক দৈৰ্ঘ্য উলিয়াব কৈছিলে, গতিকে আমি দৈৰ্ঘ্যৰ ভেলুটো উলিয়ালোঁ। এতিয়া পিছৰ পাৰ্টটো দি আছে যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ'ল ৰোধৰ পৰিৱৰ্তন কিমান হ'ব? তেতিয়াহ'লে ইয়াত ডিৰ ভেলু কি কৰা হৈছে, দুগুণ কৰা হৈছে। ডিৰ ভেলু যদি দুগুণ হয় আৰৰ ভেলু কি হ'ব, দুগুণ হ'ব। ঠিক আছে, যদি আৰৰ ভেলু দুগুণ হয় তেতিয়াহ'লে আমি কিমান পাম 0.5 মিলিমিটাৰ পাম, বা ইয়াক আমি মিটাৰলৈ কনভাৰ্ট কৰিলে পাম 0.0005 মিটাৰ। তো এতিয়া আমি পাই r স্কোৱাৰ ফৰ্মুলাটোতে আমি আৰৰ ভেলু ডাইৰেক্ট পুট কৰিব পাৰিম। পুট কৰিলে কিমান পাম 3.14 ইনটু এইটো আৰৰ ভেলুটো আমি পুট কৰিলোঁ, স্কোৱাৰ লিখিলোঁ তাত, আৰু কেলকুলেট কৰিলে কিমান পাম 3.14 × 25 × 10⁻⁸ আমি পাম 78.5 × 10⁻⁸। এতিয়া ইয়াক আমি ৰোধৰ ফৰ্মুলাত পুট কৰিম। ৰোধ = ρL/A। চ' ৰোধ দিয়া আছে কিমান 1.6 × 10⁻⁸। এলৰ ভেলুটো আমি পালোঁ 122.65। তলত বহিব এৰিয়া, নিউ এৰিয়াটো 78.5 × 10⁻⁸। ইয়াত 10⁻⁸ 10⁻⁸ কেনচেল যাব, বাকী থাকিলে 1.6 × 122.65, তলত বাকী থাকিব 78.5 আৰু ইয়াক যদি আমি কেলকুলেট কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 2.499 আছে, 2.49 আৰু ইয়াক এপ্ৰক্স আমি লিখিব পাৰোঁ 2.5 বুলি লিখিব পাৰোঁ। ঠিক আছে, তেতিয়াহ'লে নিউ যিটো আমি ৰোধ পালোঁ সেইটো হ'ব কিমান 2.5 ওম। এতিয়া তাৰ আমাক কুৱেশ্যনত দিছিলে কি, আমাক কুৱেশ্যনত দিছে যে ৰোধৰ কিমান পৰিৱৰ্তন হ'ল। তো ৰোধৰ পৰিৱৰ্তন উলিয়াবৰ কাৰণে আমি কি কৰিম, r'/r কৰিম, অৰ্থাৎ নিউ যিটো ভেলু পালোঁ সেইটোক আমি r ডিভাইড কৰিলোঁ। 2.5 দিয়া আছে নতুন ৰোধৰ মানটো, আৰু আমাক কুৱেশ্যনৰ মতে দিয়া আছিল আগৰ ৰোধ কিমান আছিলে 10 আছিলে, তেতিয়াহ'লে আমি ডিভাইড কৰিলে কিমান পাম 0.25। ইয়াক আমি 1/4 বুলিও লিখিব পাৰোঁ। চ' r' কিমান হ'ব তেতিয়াহ'লে, যদি
r dash by r equal to 1/4 হয় তেতিয়াহ'লে r dash হ'ব 1/4 r তেতিয়াহ'লে নতুন ৰোধৰ পৰিৱৰ্তন হ'ব 4/1 গুণ আছে আগৰ ৰোধৰ 4/1 গুণ ইয়াৰ আমি নতুন ৰোধৰ মানটো পাম এটো হৈছে আমাক নিৰ্ণয় কৰিবলগীয়া কোৱেশ্চনৰ আনসাৰ ইয়াৰ পিছত আমাৰ গ্ৰাফৰ এটা কোৱেশ্চন আছে এটো মই তোমালোকক পিছত কৰাম প্ৰথমতে আমি নিউমেৰিকেল যিখিনি প্ৰবলেম হয় সেই প্ৰবলেম বিলাক আমি সলভ কৰি লওঁ তো ইয়াৰ নিউমেৰিকেলৰ নেক্সট কোৱেশ্চন আছে যেতিয়া এটা অজ্ঞাত ৰোধ 12 ভোল্টৰ এটা বেটাৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 মিলি এম্পিয়াৰ প্ৰবাহ চালিত হয় ৰোধকটো ৰোধ উলিওৱা তো ইয়াত কি দিয়া আছে 12 ভোল্ট বেটাৰীটোৰ লগত কিমান I ভ্যালুটো কিমান দিয়া আছে 2.5 মিলি এম্পিয়াৰ দিয়া আছে তো আমি ৰোধ উলিয়াব লাগিব সো মোৰ সূত্ৰমতে আমি পাও V = IR সো R টো আমি V by I বুলি লিখিব পাৰো কোৱেশ্চনত দিয়া আছে V = 12 ভোল্ট I ভ্যালুটো দিয়া আছে 2.5 মিলি এম্পিয়াৰ আমি তাক এম্পিয়াৰ লেনলে কিমান হ'ব 0.0025 এম্পিয়াৰ সো R ত আমি V আৰু I ভ্যালু ডাইৰেক্ট পুট কৰিম R = V by I V ঠাইত আমি বহাম 12 আৰু I ঠাইত আমি বহাম 0.0025 তো ক্যালকুলেট কৰিলে আমি পাও 4800 ওম বা আমি ইয়াক লিখিব পাৰো 4.8 কিলো ওম আছে তেতিয়ালে আনসাৰটো হ'ব 4.8 কিলো ওম আমি নেক্সট কোৱেশ্চন চাও 9 নম্বৰটো এটা 9 ভোল্ট বেটাৰীৰ লগত 0.2 ওম 0.3 ওম 0.4 ওম 0.5 ওম আৰু 12 ওম ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে তো ইয়াত কেইবাটাও ৰোধক দিয়া আছে যিকিটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে গতিকে আমি কি কৰিম গুটেকিটা প্লাস কৰিম যেহেতু শ্ৰেণীবদ্ধ কৈছে গতিকে ইয়াত কি হ'ব r = r1 + r2 + r3 + r4 + r5 হ'ব আমি ইয়াৰ ভ্যালু কিটা পুট কৰিলে পাও 13.4 ওম এতিয়া আমাক কৈছে যে 12 ওম ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে তেতিয়া হলে আমি ওমৰ সূত্ৰ কনসিডাৰ কৰিম ওমৰ সূত্ৰ মতে V = IR তেতিয়া হলে V = যদি IR হয় তেতিয়া হলে I = হ'ব V by R হ'ব সো V ভ্যালু কিমান বহিব V দিয়া আছে 9 আৰু তলত আমাৰ ৰোধৰ ভ্যালুটো কিমান পালো 13.4 ইয়া ক্যালকুলেট কৰিলে আমি পাম 0.67 এম্পিয়াৰ সো এটো হৈছে আমাৰ ৰিকোয়াৰ্ড আনসাৰ ইয়াৰ নেক্সট সাম 10 নম্বৰটো 176 ওমৰ কিমানটা ৰোধক হলে 220 ভোল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ইয়াত ৰোধক কিমান দিয়া আছে 176 ওম ইয়াৰ কিমানটা ৰোধক ললে তাৰ 220 ভোল্ট লাইন এটা অৰ্থাৎ V ভ্যালু আছে 220 ভোল্ট আৰু I ভ্যালু কিমান হ'ব 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব ধৰা হল মুঠ ৰোধৰ সংখ্যা x আৰু I ভ্যালু দিয়া আছে 5 এম্পিয়াৰ V ভ্যালু দিয়া আছে 220 ভোল্ট গতিকে R ৰ ভ্যালু কিমান হ'ব V by I হ'ব এটো আমি ওমৰ সূত্ৰৰ পৰা পাইছো গতিকে V ঠাইত 220 আৰু I ঠাইত যদি 5 বহাও ক্যালকুলেট কৰিলে আমি পাও 44 ওম এতিয়া যদি 44 ওম মুঠ ৰোধ পাবলে হয় তেতিয়া হলে 176 ওমৰ কেইবাটাও ৰোধক আমি লগাব লাগিব এটো আমি এন্ডাৰ লিখিব পাৰো 1/44 = 1/176 + 1/176 এনেদৰে আমি x লৈকে লিখিব পাৰো তেতিয়া হলে কি হ'ব 1/44 = x/176 ইয়াৰ পৰা আমি কি পাম 44 x = 176 পাম তেতিয়া হলে x ৰ ভ্যালু কিমান হ'ব অনলি x ৰ ভ্যালু উলিয়াবলে হলে আমি 176 ডিভাইডেড বাই 44 কৰিব লাগিব আৰু আমি পাম কিমান 4 তেতিয়া হলে কি হ'ব চাৰিটা মুঠ ৰোধক যদি আমি লগাও তেতিয়া হলে কোৱেশ্চন মতে আমি তাৰ প্ৰবাহ কিমান পাম 5 এম্পিয়াৰ পাম প্ৰতিটো 6 ওম ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 ওম আৰু 4 ওম পোৱা যাব তো আমাক দুটা কন্ডিশন দিয়া আছে 9 ওম আৰু এটা হৈছে 4 ওম পাবৰ এইকেইটা সমতুল্য ৰোধ পাবৰ কাৰণে আমি 6 ওম ৰোধকৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিব লাগিব তেতিয়া হলে আমি প্ৰথমটো সংযোগ কৰিম এনেদৰে অৰ্থাৎ দুটা ৰোধক আমি সমান্তৰালভাৱে সংযোগ কৰিম আৰু এটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম আমি টোটাল ভ্যালুটো কিমান পাও আমি চেক কৰি চাও
যিহেতু আমি সমান্তৰাল সজ্জাত কৰিছোঁ গতিকে এই দুটাৰ ভেলু কিমান হ'ব দুটাৰ ভেলু যদি আমি উলিয়াবলৈ হয় তেতিয়াহ'লে আমি কৰিম 1/r + 1/r2 আৰু ইয়াক যদি আমি r1 আৰু r2ৰ ভেলু 6 আৰু 6 বহাওঁ তেতিয়াহ'লে আমি কিমান পাম 1/3 পাম তেতিয়াহ'লে আমাৰ প্ৰথম দুটাৰ ভেলু কিমান হ'ব 3 ওম হ'ব এতিয়া ইয়াৰ লগত যদি আমি শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ থকা যেটো ৰোধক হয় তাৰ ভেলুটো এহেতি আমি গোটেই টোটাল ৰুটটো উলিয়াবলৈ হয় তেতিয়াহ'লে কিমান হ'ব আমি শ্ৰেণীবদ্ধ সজ্জাৰ ফৰ্মুলাটো এপ্লাই কৰিম আমি প্ৰথম দুটাৰ মুঠ যেটো ৰোধ হয় সেই ৰোধৰ লগত আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা ৰুটটো যোগ কৰিম যিহেতু শ্ৰেণীবদ্ধ সজ্জাত r = r1 + r2 অৰ্থাৎ আমি ডাইৰেক্ট তাক প্লাস কৰিব লাগে তেতিয়াহ'লে কিমান পাম 3 ওম + 6 ওম আৰু আমি ৰিজাল্টটো পালো 9 ওম তেতিয়াহ'লে 9 ওম পাবৰ কাৰণে আমি সজ্জাটো কেনেদৰে বনাব লাগিব আমি সজ্জাটো বনাব লাগিব এনেদৰে আছে তাৰ নেক্সট কোৱেশ্চন কি আছে নেক্সট দিছে যে 4 ওম পাবৰ কাৰণে 4 ওম পাবৰ কাৰণে আমি সজ্জাটো কেনেদৰে কৰিব লাগিব তাৰ কাৰণে আমি তিনিটা ৰোধকে লগাব লাগিব ইয়াৰ বাবে আমি কি কৰিব লাগিব দুটা এনেদৰে শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব আৰু এটা তাৰ লগত সমান্তৰালভাৱে সংযোগ কৰিব লাগিব আমি প্ৰথম যেটা দুটাৰ ভেলু আমি কিমান পাম r1 + r2 6 + 6 = 12 ভোল্ট পাম 12 ওম পাম অৰ্থাৎ এই দুটাৰ আমি মুঠ ৰুট কিমান পালো 12 ওম এতিয়া তাৰ লগত এটা সংযোগ হৈ আছে সমান্তৰালভাৱে গতিকে তাৰ কাৰণে আমি কি কৰিম আমি প্ৰথম দুটাৰ ভেলুৰ লগত এটো আমি এনেদৰে যোগ কৰিব লাগিব যিহেতু এটো সমান্তৰাল সজ্জা গতিকে ইয়াত 1/rp = কিমান হ'ব 1/r1 + 1/r2 আমি ভ্যালু বিলাক পুট কৰিলে পাওঁ প্ৰথম দুটাৰ আমি কিমান পাইছিলো মুঠ ৰুট পাইছিলো 12 গতিকে আমি 1/12 পাতিম প্লাস কি হ'ব পিছৰ যেটো সমান্তৰাল সজ্জাত আছে তাৰ ভ্যালুটো হৈছে 6 so 1/6 হ'ব ইয়াৰ আমি লখাগু লম লখাগু ললে কিমান পাম 12 ওপৰত হ'ব 3 আৰু ৰিজাল্টটো পাম 1/4 তেতিয়াহ'লে r ৰ ভ্যালু হ'ব 4 ওম তেতিয়াহ'লে 4 ওম ৰুট যদি পাবলৈ হয় তেতিয়াহ'লে আমি তাৰ সজ্জাটো কেনেদৰে কৰিব লাগিব এনেদৰে কৰিব লাগিব তাৰ দুটা আমি তাক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিম আৰু এটা সমান্তৰালভাৱে সংযোগ কৰিম আমি 12 নম্বৰ কোৱেশ্চনটো চাওঁ বহুকেইটা বৈদ্যুতিক বাল্ব 220 ভোল্ট লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 ওৱাটেৰে চিহ্নিত কৰা হৈছে তেতিয়াহ'লে পাৱাৰ কিমান দিব 10 ওৱাট আৰু ভি হ'ব 220 ভোল্ট যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় অৰ্থাৎ আই ভ্যালুটো যদি কি হয় 5 এম্পিয়াৰ হয় তেতিয়াহ'লে কিমানটা বাল্ব সমান্তৰালভাৱে 220 ভোল্ট লাইনৰ লগত সংযোগ হ'ব আমি প্ৰথমতে কি কৰো ইয়াৰ পৰা r ৰ ভ্যালুটো উলিয়াই লওঁ যেহেতু p আমি জানো যে v² / r তেতিয়াহ'লে r কিমান হ'ব v² / p হ'ব আমি দুইটা ভ্যালু যদি পুট কৰো v ৰ ভ্যালু 220 আৰু p ৰ ভ্যালু 10 বহাও তেতিয়াহ'লে আমি কিমান পাম 4840 ওম পাম তেতিয়াহ'লে এটো হ'বছে কিহৰ ভ্যালু ৰোধৰ ভ্যালু এতিয়া আমাক কৈছে যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5 এম্পিয়াৰ হয় অৰ্থাৎ আই ভ্যালুটো যদি 5 হয় কিমানটা বাল্ব সমান্তৰালভাৱে সংযোগ কৰিব লাগিব কাৰ লগত 220 ভোল্ট তেতিয়াহ'লে ধৰা হল আমি মুঠ বাল্ব ধৰিলো এক্সটা অৰ্থাৎ এক্সটা বাল্ব আমি সংযোগ কৰিব লাগিব তাৰ আই ভ্যালু দি আছে 5 এম্পিয়াৰ আৰু ভোল্ট দি আছে 220 ভোল্ট ওমৰ সূত্ৰ মতে পাওঁ v = ir so r = v/i v/i হলে আমি তাৰ ৰিজাল্টটো কিমান পাম 44 ওম এতিয়া মুঠ ৰুট যদি 44 ওম আমি পাবলৈ হয় আৰু তাক যদি আমি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰো তেতিয়াহ'লে কি কৰিব লাগিব আমি ইয়াৰ প্ৰতিটো বাল্বৰ ভ্যালুটো আছে 4840 গতিকে ইয়াক 100 লৈকে আমি সংযোগ কৰিব লাগিব অৰ্থাৎ এক্সটা বাল্ব আমি সংযোগ কৰিব লাগিব আমি যেটো ধৰি লৈছো এক্সটা বাল্ব তেতিয়াহ'লে আমি কি কৰিম 1/44 = x/4840 পাতিব পাৰো ইয়াক আমি এনেদৰে পুট কৰিব পাৰো তেতিয়াহ'লে x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু উলিয়াবলৈ হলে আমাৰ হ'ব 44x = 4840 তো x উলিয়াবলৈ হলে আমি 44 টো ইয়াৰ তললৈ লৈ যাম তো আৰু ডিভাইড কৰিলে আমি কিমান পাম 110 তেতিয়াহ'লে আমি কিমানটা বাল্ব সংযোগ কৰিব লাগিব আমি 110টা বাল্ব সংযোগ কৰিব লাগিব ইয়াৰ পিছত আমি পাঠৰ বাকি কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰিম তোমালোকে মোৰ ভিডিও বিলাকৰ আপডেট টাইম মতে পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা
Thank you.